পাটা লাগিলে এজনী বিয়া দিগদাৰ আৰু খাম আৰু कैसा कहेंगे हेलो दोस्तों वेलकम टू माय आसाम की खबर সকলোৱে মোৰ तमाम ভাল আৰু পুৱাই পুৱাই এই মালটো লৈ লৈছোঁ আৰু এই মালটো কেলে লৈছোঁ দেখাই আছোঁ সকলোবিলাক কৈ আছোঁ আৰু ডাউৰীয়া বতৰ মানে কি কম পুৰা বোকা পেটপেটিয়া কোৱা মাছ নেপালে বোলে পানী টিঙাকে লৈ এয়া দিগদাৰ যোৱাকালি চেপা এটা পাতিছিলোঁ তাকে চাবলৈ আহিছোঁ মাছ আছে নে নাই সকলোবিলাক চাই আহোঁ চলক বাৰিষাতে বৰষুণে নোলালেহি মনে মনে আৰু এইখিনিতে পুৰা চেপাটো পাতি থৈছে চেপাটোৰে চাম সকলোৱে চাই ৰ'ব মাছ লাগিছে নে নাই আৰু মালটো ইয়াত আছে আৰু এইটো চাব লাগিব তোমাৰ মজা বেলেগ অলপ যোৱাকালি চেপা এটা পাতিছিলোঁ যিহেতু পুৰা বৰষুণ দি আছে আৰু সেই হেতুকে চেপাটো পাতিছিলোঁ মাছ লাগিছে নালাগে তাকে চাওঁ যোৱাকালি পাতিছিলোঁ যিহেতু মাছ ইমান নাই আৰু কিটো লাগিছে চাওঁ ৱাও কুচিয়া কুচিয়া লাগিছে কুচিয়া দেখাই আছোঁ সকলোবিলাক আৰু যিসকল নতুনকৈ ফেচবুক পেজত ভিজিট কৰিছে প্লিজ এবাৰ ফ'ল' কৰি থৈ যাব আৰু ইমান বৰষুণৰ বতৰ টিপি ওলাই আছোঁ চাই থাকক সকলোবিলাক নাই মাছ একেবাৰে নাই ক'তনো মাছ আহিব বৰষুণ দিছে মই মাছ ধৰাত লাগিলোঁ মোচনটো কেনেকুৱা লাগিছে যিহেতু সৰু কুচিয়া এটা লাগিছিলে আৰু সেই হেতুকে সৰু পুখুৰীটোতে জীয়াই দিলোঁ মানে দলিয়াই দিলোঁ আৰু এতিয়া এইকেইটা লৈ যাওঁ সেইকেইটা খাওঁগৈ মস্তিকৈ হৈ গ'ল ফাইনেলি আৰু এতিয়া মানে কি হ'ল যোৱাকালি ট্ৰেক্টাৰখন মানে বস্তা ৰখা নাই মানে আৰু তাতে ট্ৰেক্টাৰখনৰ মানে গ্লাছডাল মানে ব্ৰেকডাল গ্লাছডাল মানে ৰখা নাই তাকে মেকানিক মাতিছোঁ ঠিক কৰি আছোঁ হাতত লৈ স্ক্ৰু ড্ৰাইভাৰ এতিয়া দেখা যাব কি হয় শ্ল' কেনেকৈনো ভালকৈ দেখায় হয় গাছ দেখি আছেনে বাৰু সেয়া পূৰা গিয়াৰটো বেয়া হৈ গ'ল মানে ব্ৰেকডাল নৰখা হৈ গ'ল আৰু এইটো চফা কৰিবলৈ বেলেগ একো কৰিব নালাগে যদি আপোনালোকৰ কিবা হৈছে গাড়ীখন ৰখা নাই ট্ৰেক্টৰখন এইটো পূৰা চফা কৰি দিব আৰু চাফ চিকুণ কৰি আকৌ আগৰভাগে লগাই দিব ধুনীয়াকৈ খাপে খাপে পূৰা খাই যাব এইটো পানী আৰু বোকা চোকা সোমাল হয় আমাৰ এজন ককাইদেউ পূৰা লাগি আছে আৰু বহুতখিনি হেল্প কৰি দিছে ককাইদেৱে আগতো আহি পৰা হেল্প কৰি দিছে বহুত ধন্যবাদ আপোনালোক আৰু এতিয়া বৰ্তমান আছোঁ পথাৰত মানে পথাৰত পূৰা হাল বাই আছোঁ আৰু মই বহি আছোঁ আৰু এইফালে মুন্তি হাল বাই আছে মানে মই অলপ পালোঁ আকৌ এতিয়া মুন্তিয়ে বাই আছে আকৌ তাৰপিছত মই যাম হাল বাবলৈ আৰু সকলোবিলাক চাই থাকক চব মুন্তিয়ে কেনেকৈ হাল বাই আছে কি মানে ফিটফাট হৈ পূৰা ডেকাতি হৈ ওলাই গ'লোঁ চক এতিয়া যাওঁ টাউনৰ পৰা আহোঁ মানে হাল বাই থাকোঁতে ফিটাকেইডাল মানে চিকু হৈ আছে আৰু সেই হেতুকে মানে ট্ৰেক্টৰখনত ফিটাকেইডাল আনিব যাওঁ ফিটাকেইডাল লৈ আহিম আৰু লগতে এক্সেলডালৰ সেইটো আনিম আৰু কিবা কিবি আনিম আৰু লগত কোন যায় সকলোবিলাক চাই থাকিব গৈ থাকোঁ অকণমানটো খোজকাঢ়িছোঁ ৰাস্তাত বেলেগ ধুনীয়া হৈ আছে দেখিছে নাই মানে হেলমেট লৈ লৈছোঁ বাইকখন অকণ আগত আছে গুড মৰ্ণিং চৰি মানে এইটো কাৰণে মই চৰি কৈছোঁ যোৱাকালি যে গোলাঘাট গৈছিলোঁ গোলাঘাট গৈ পিনি মানে কি হ'ল এঠাইত গৈ সোমাই পিনি যাওঁতে মোবাইলটোকে এৰি থৈ গৈছিলোঁ তাৰপৰা গোলাঘাটত গৈ চাইছোঁ মোবাইল চবাইল নাই আৰু সেইকাৰণে একদম একেবাৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইকাৰণে কৈছোঁ চৰি আৰু এতিয়া এফালে আহি আছোঁ আজি কিন্তু মোবাইল এৰি থৈ নাযাওঁ আজি মোবাইল লৈহে যাম আৰু সেইকাৰণে চাই থাকক সকলোবিলাক ক'ত যাম কি কৰিম মানে ওচৰতে আমাৰ থকাৰ চৰাইমাৰী হাইস্কুল যাম আৰু সকলোবিলাক চাই থাকক কিয়নো যাম স্কুললৈ আজি এই বুঢ়া বয়সনো কিহৰ কাৰণে স্কুল যাম সকলোবিলাক চাই থাকক আৰু ফাইনেলি স্কুল পাই গ'লোঁ আৰু এইফালে সোণেশ্বৰ ছাৰে কিবা মন্তব্য আগবঢ়াই আছে অকল চৰি অকল ছাৰে নহয় ময়ে নহয় আৰু বহুতো ল'ৰা ছোৱালী আহিছে ইয়াত চব তেওঁলোক আহিছে ভাইটিহঁত আহিছে আৰু বহুতো ৰাইজ আহিছে আৰু এটা কিয়নো আহিছোঁ সকলোবিলাক কৈ আছোঁ অলপ পাছত আপোনালোকে চাব লাগিব আৰু এইফালে আমাৰ ছাৰো কৈ আছে দুই এষাৰ আৰু কিয়নো মিটিংখন হৈছে কেলৈনো হৈছে সকলোবিলাক কৈ আছোঁ কিন্তু জাষ্ট আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ অনলি চাই থাকক ফাইনেলি ডাইৰেক্ট ঘৰত মানে ডাইৰেক্ট পথাৰত আৰু পথাৰৰ দিনকেইটা
হাল বাবই লাগিব, খেতি কৰিবই লাগিব। আৰু গাঁৱৰ যিটো মজা চাওকচোন, এইটো সময় সঁচাকৈ ভাল লাগে। আৰু যিহেতু মোৰ কাৰণে ভাল লাগে, মই খেতিয়ক মানুহ আৰু মই গৌৰৱে কওঁ মই এজন খেতিয়ক। আৰু মোৰ দেউতাৰো খেতিয়ক, ময়ো খেতিয়ক এজন। আৰু চব পূৰা পথাৰত হাল বাই আছোঁ। আৰু স্কুলৰ পৰা আহিলোঁ, আহি কৰি পানি ডাইৰেক্ট পথাৰত লাগি গ'লোঁ, কামত লাগি গ'লোঁ। আৰু স্কুলত মানে প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিছে চৰাইমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু যিসকলে চৰাইমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আহিছিলে, পুৰণা যিসকল ছাত্ৰ ছাত্ৰী, যিসকলে স্কুলখনৰ পৰা বিদায় লয়, তেওঁলোকে যাতে এই অনুষ্ঠান ভাগলৈ সকলো যেন ওলাই আহে আৰু হাতে কামে যেন লাগে। ছাৰহঁতেও বহুত কষ্ট কৰিছে আৰু সোণেশ্বৰ ছাৰহঁতে বহুত কষ্ট কৰিছে। আৰু বিশেষকৈ অমিতজ্যোতিহঁতে পূৰা লাগি আছে, লগৰখিনি গোটেইখিনি লাগি আছে। আৰু একচুৱেলি মই চৰাইমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নহয়, মই লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাছ কৰা 2010 চনত মেট্ৰিক পাছ কৰিছিলোঁ। আৰু তাৰ পৰাহে একচুৱেলি মই মেট্ৰিক পাছ কৰিছিলোঁ। কিন্তু মই হ'লেও মোৰ ওচৰে গুৰু আৰু নহয় জানো। আৰু স্কুলে চৰাইমাৰী বুলি নাই, লখিমপুৰ বুলি নাই, কোনো নাই। শিক্ষা চবতে কৰিব পাৰে। আৰু মই সম্পূৰ্ণ তাত জড়িত থাকিম আৰু সম্পূৰ্ণ সহায় কৰিম। মই ভিডিঅ'ৰ যোগে কৈছোঁ, লগৰখিনিক বা ছাৰহঁতক কৈছোঁ, মই সম্পূৰ্ণ জড়িত থাকিম, সম্পূৰ্ণ সহায় কৰিম আৰু যিমান পাৰোঁ চেষ্টা কৰিম, যিখিনি কৰিব পাৰোঁ। আৰু আপোনালোকৰ ওচৰ পাজৰে যিখিনি ইয়াত পঢ়ি আহিছিলে, সকলোৱে যেন সহায় আৰু সহযোগিতা কৰিব বুলি মোৰ ফালৰ পৰা বহু আশা থাকিলে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ মই সেইটো পথাৰত আছোঁ আৰু পথাৰত এতিয়া সামৰি দিওঁ। আৰু এতিয়া পূৰা লাগোঁ অলপ, আৰু 3-4মান বাওঁ, তাৰপৰা আৰু যাওঁগৈ। আৰু আকৌ এবাৰ কৈ থৈ যাওঁ, যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এবাৰ লাইক আৰু ছাবস্ক্ৰাইব, আৰু যদি ফেচবুক পেজত চাইছে প্লিজ এবাৰ ফ'ল' কৰি দিব। বাই বাই, আকৌ এটা লগ পাম পিছত।